সেই দোস্তো মোৰ এই চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ' এটা বনাবলৈ লৈছোঁ। ভিডিঅ'টো হ'ল এতিয়া লকডাউন চলি আছে। লকডাউন সময়ত ষ্টুডেণ্টবিলাকত অনলাইন ক্লাছ হৈছে। অনলাইন ক্লাছ মানে কিছুমান প্ৰব্লেম হৈছে, সেইটো কাৰণে ছাবস্ক্ৰাইবাৰে কৈছে এটা ভিডিঅ' বনাই দিয়া দাদা বুলি। ভিডিঅ'টো বনাবলৈ মই লৈছোঁ। অনলাইন ক্লাছ কৰিব গুগল মিট এপছৰ বিষয়ে, ঠিক আছে, কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ ক্লাছ কৰিব লাগে এই বিষয়ে। ঠিক আছে, এইটো ভিডিঅ'টা মই আৰম্ভ কৰিম। তাৰ আগতে যদি মোৰ এই চেনেল নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ঘণ্টাটো বজাই দিব, বেল আইকনটো। থেংক ইউ। নিজৰ মোবাইলত গৈ কিনে প্লে' ষ্ট'ৰত গৈ গুগল মিট নামৰ এপছটো ডাউনলোড কৰি ল'ব। এয়া অলৰেডি মই কৰি থৈছিলোঁ, মোক আপডেট দেখাইছে। তো মই হোম পেজত গৈ কিনে অ'পেন কৰিম। এটা মোবাইল হোৱাৰ কাৰণে অলপ অসুবিধা হ'ব, একো নাই, নিজে কৰিলে ভাল হয়, বুজি পাবা। আৰু দুটা মোবাইল হ'লে কৰি দেখুৱাব পাৰিলে সিটোৰ পৰা এইটো লিংক কেনেকৈ দিলে কেনেকৈ ক্লাছ কৰিব পাৰি। তো বৰ্তমান মোৰ ওচৰত একটা মোবাইল আছে, মই কৰি দেখুৱাইছোঁ তোমালোকক, বুজি পাবা। অলপ প্ৰব্লেম হ'ব। তো ইয়াত দি আছে তোমাৰ নিউ মিটিং জইন উইথ এ কোড, ঠিক আছে। তো তোমালোকে মাষ্টৰ এজনে নিউ মিটিং ক্ৰিয়েট কৰিব। আৰু 2 নম্বৰ অপশ্যনটো জইন উইথ এ কোড, এই অপশ্যনটোত তোমালোকে লিংক এটা দিয়া হ'ব। যিকোনো মাধ্যমত, তোমাৰ ফেচবুক গ্ৰুপত মাধ্যমত দিব, যিকোনো গ্ৰুপ থাকিলে, হোৱাটছআপ হওক আৰু অন্যান্য গ্ৰুপ হওক, তাত লিংকটো দিয়া হ'ব। তাৰ জৰিয়তে ইয়াত এইটো বুজাম বাৰু মই তোমালোকক, জইন উইথ এ কোডত দিব লাগে। তো মিটিং এটা ক্ৰিয়েট কৰিব, মাষ্টৰ এজনে ক্ৰিয়েট কৰিব নিউ মিটিং, তাত ক্লিক কৰিব। তাত গৈ 1 নম্বৰ অপশ্যনটো গেট এ মিটিং লিংক টু শ্বেয়াৰ, মিটিং কৰিব সময়ত এটা লিংক ক্ৰিয়েট কৰিব, এই লিংকটো তোমালোকক দিব, ঠিক আছে। আৰু ষ্টাৰ্ট এন ইনচাইড মিটিং, যেতিয়া মিটিংটো কৰিব এতিয়া সময়ত ইনষ্টেণ্টলি হ'বলৈ গৈছে তোমালোকক, ঠিক আছে। তো মই কৰি দেখাইছোঁ তোমালোকক 1 নম্বৰটো লিংক ক্ৰিয়েট কৰি দেখাইছোঁ। এখন লিংকটো ক্ৰিয়েট হৈ গ'ল। এখন মই কপি কৰিলেও হ'ব, শ্বেয়াৰ কৰি দিওঁ, ঠিক আছে, গ্ৰুপত শ্বেয়াৰ কৰি দিওঁ। মই এটা গ্ৰুপত শ্বেয়াৰ কৰি দিওঁ। এইটো মই শ্বেয়াৰ কৰি দিওঁ। যেতিয়া মিটিংটো হ'ব, মিটিংটো টাইম টেবুল দিয়া থাকিব ইয়াত ক্লাছটোৰ সময়ত, তেতিয়া ষ্টুডেণ্টবিলাকে এই মিটিংটো কপি কৰি কিনে তাত পেষ্ট কৰিলেও হ'ব, নহ'লে ডাইৰেক্ট লিংকটোত ক্লিক কৰি তাত গৈ পাই যাব, ঠিক আছে। তো মই কৰি দেখুৱাইছোঁ তোমালোকক, কপি কৰি দেখাইছোঁ মই তোমালোকক। মই কপি কৰি লৈছোঁ। কৰিলোঁ। এতিয়া এই জইন উইথ কোড তাত গৈ এইটো পেষ্ট কৰি দিব লাগে, লিংকটো এইটো কৰি দিলোঁ মই। এতিয়া জইন, এইটো ইয়াত ভিডিঅ' অফ কৰি থ'ব লাগে আৰু তোমাৰ মাইকটো অফ কৰি থ'ব লাগে। যেতিয়া প্ৰশ্ন কিবা সুধিব লগা হ'লে মুডটো অন কৰি কিনে সুধিব পাৰা, ঠিক আছে। তো মই কৈ থৈছোঁ। এতিয়া জইন হ'বলৈ তোমালোকে আস্ক টু জইন,
সেইটো বটনটো চুব লাগে, চুই দিলে হৈ যায়। এনেকৈ আহিব। এনেকৈ অহাৰ পাছত তুমি জইন হ'বা, সেইটো তোমাৰ যোনে মিটিংখন দিছে মাষ্টৰজনে, ইয়ালৈ মেছেজ যাব, ই তোমাৰ জইন কৰিব। ঠিক আছে, জইন কৰাৰ লগে লগে তোমাৰ DP আৰু বাকীবোৰ ক্লাছৰ ডিটেইলছ আহি যাব। থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব